আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ইছলামত মহিলাসকলৰ পৰ্দা কৰাৰ হুকুম কি? পৰ্দা কৰিব লাগে নে নালাগে, এই বিষয়ে হাদিছত কি কয় আমি শুনো আহক ইনশাআল্লাহ। এই পৰ্দা ইছলামৰ আৰম্ভণি যুগৰ পৰা আজিলৈকে দিনদাৰ মুছলিম সকলৰ মাজত জাৰি আছে। এই সম্পৰ্কে কেইটামান হাদিছ আমি অধ্যয়ন কৰোঁ আহক। হজরত আব্দুল খায়ের বিন সাবিত বিন কায়েছ বিন তেওঁৰ ককাৰ পৰা বৰ্ণনা কৰিছে যে এদিনাখন এজনী মহিলা ৰসুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহিল, যাক উম্মে খাল্লাত বোলা হয়। তেওঁ এনেকুৱা অৱস্থাত আহিল যে তেওঁৰ চেহেৰা পৰ্দাবৃত আছিল, অৰ্থাৎ পৰ্দা কৰি আহিছিল। সি আহি তাৰ নিহত সন্তানৰ বাবে অভিযোগ জনায়। তেতিয়া কেইজনমান সাহাবীয়ে তেওঁক ক'লে, তুমি তোমাৰ সন্তানৰ বাবে অভিযোগ দাখিল কৰিবলৈ আহিছা, ইয়াৰ পিছতো তুমি পৰ্দা হৈ আহিছা, অৰ্থাৎ পৰ্দা কৰি আহিছা। তেতিয়া উম্মে খাল্লাতে ক'লে, যদিও মোৰ সন্তানৰ ওপৰত বিপদ আহিছে, ইয়াৰ অৰ্থ মোৰ লজ্জাৰ বিপদ অহা নাই। আন এটা হাদিছত হজৰত উম্মে সালমা ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে, যেতিয়া কুৰআনে কাৰিমৰ এই আয়াতত ইউদনিনা আলাইহিন্না মিন জালাবিহিন্না নাজিল হয়, অৰ্থাৎ সিহঁতে যাতে নিজৰ চাদৰৰ এটা অংশ নিজৰ ওপৰত অৰ্থাৎ মুখমণ্ডলৰ ওপৰত টানি লয়। সূৰা আহজাব 59 আয়াত নাজিল হয়। তেতিয়া আনসাৰী মহিলাসকলে নিজৰ ঘৰৰ পৰা এনেকৈ বাহিৰত ওলাইছিল যেন তেওঁলোকৰ মূৰত কাউৰী বহি আছে, অৰ্থাৎ তেওঁলোকৰ মূৰত ওৰণি টানা আছিলে। এই আয়াতত এই কথা বুজাইছে যে যুৱতী মহিলাসকলে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত এনেকৈ ওলাব যাতে তেওঁলোকৰ চেহেৰা পৰপুৰুষৰ সন্মুখত প্ৰকাশিত নহয়, পৰপুৰুষে যাতে নিজৰ মুখমণ্ডল নিজৰ চেহেৰা দেখা নাপায়, তেনেকুৱাকৈ বাহিৰত ওলাব লাগে জৰুৰতৰ সময়ত। হজৰত আব্দুল্লাহ বিন মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, নাৰী জাতি হ'ল আপাদ মস্ক চতৰ। যেতিয়া তেওঁ বাহিৰ হয় তেতিয়া শয়তানে তাক চমৎকৃত কৰি তোলে। সুনানে তিৰমিজি। আন এটা হাদিছ, হজৰতে আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাই বাইতুল্লাহ তাৱাফ কৰিছিল পৰ্দা কৰি। পৰ্দা পৰপুৰুষৰ বাবে হৈ থাকে, এই ক্ষেত্ৰত সৌন্দৰ্য মৰ্দিত বস্তু লুকাই ৰখা ফৰজ। কুৰআনে কাৰিমত নিৰ্দেশ আহিছে, وَقُلْ لِلْمُؤْمِنَاتِ يُغْضُضْنَ مِنْ أَبْصَارِهِنَّ وَيَحْفَظْنَ فُرُوجَهُنَّ وَلَا يُبْدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنْهَا وَلْيَضْرِبْنَ بِخُمُورِهِنَّ عَلَى جُيُوبِهِنَّ। আৰু মুমিনা নাৰীহঁতক কোৱা, সিহঁতেও যাতে সিহঁতৰ দৃষ্টিক নত কৰি ৰাখে আৰু লজ্জাস্থানক হিফাজত কৰে। সিহঁতে যাতে বেলেগৰ সন্মুখত নিজৰ সৌন্দৰ্য প্ৰকাশ নকৰে, অৱশ্যে যিখিনি সাধাৰণভাৱে প্ৰকাশ পায় সেয়া বেলেগ কথা। লগতে সিহঁতে যাতে নিজৰ অৰণিৰে ডিঙি আৰু বুকু ঢাকি ৰাখে। এয়া আমি স্পষ্টকৈ গম পালোঁ যে নিজৰ ডিঙি, নিজৰ বুকু, নিজৰ মূৰ অৰণিৰে স্পষ্টকৈ ঢাকি ৰাখিব লাগে। এই আয়াতত স্পষ্ট ভাষাই সৌন্দৰ্যক লুকুৱাবলৈ আদেশ দিয়া হৈছে, যিটো হৈছে পৰ্দা কৰাৰ মূল হকিকত। কিন্তু যি সাধাৰণতে প্ৰকাশমান বলে চেহেৰা ও হাত উদ্দেশ্য লোৱা হৈছে, যি তীব্ৰ প্ৰয়োজনৰ সময়ত যেনে প্ৰচণ্ড ভিৰ, আদালতত সাক্ষ্য প্ৰদান ইত্যাদি প্ৰয়োজনত খোলা ৰখা জায়েজ আছে। এই দুটা বিষয়ক পৃথক কৰা হৈছে চতৰৰ পৰা, পৰ্দাৰ পৰা নহয়, অৰ্থাৎ এই দুটা অংশ চতৰৰ অন্তৰ্ভুক্ত নহয় কিন্তু পৰ্দাৰ অন্তৰ্ভুক্ত। এইকাৰণে নামাজত অৱস্থাত হাত, মুখ আৰু ভৰি থাকিব নালাগে। এইবোৰ খোলা ৰাখিলেও নামাজ হৈ যায়, কাৰণ এইবোৰ চতৰ নহয় আৰু নামাজত চতৰ থকা ফৰজ। কিন্তু বাহিৰত ওলোৱাৰ সময়ত যিহেতু চতৰৰ সৈতে পৰ্দা ৰখাটো ফৰজ, গতিকে এইবোৰ ঢাকি ৰখাটো ফৰজ। আৰু কথা এয়াই যে মহিলাসকলৰ বাবে এয়া কোনো অৱস্থাতে জায়েজ নহয় যে খোলা বজাৰত তেওঁলোকে মুখ খুলি ঘূৰি ফুৰিব। এইটো তেওঁলোকৰ বাবে
জায়েজ নহয়। ৰাস্তা ঘাটে বজাৰত তেওঁলোকৰ মুখ খুলি ঘূৰি ফুৰিব নোৱাৰিব, এইটো ইছলামে ইজাজত দিয়া নাই। নিজৰ সৌন্দৰ্য মানুহক দেখুৱাই ফুৰিব, এইটো ইছলামে ইজাজত দিয়া নাই। নিজৰ সৌন্দৰ্য পৰপুৰুষক দেখুৱাবলৈ ইছলামে শৰীয়তে ইজাজত দিয়া নাই। যিহেতু সৌন্দৰ্যৰ মূল হ'ল চেহেৰা, চেহেৰা দেখিয়ে মূলত সৌন্দৰ্যৰ মাপ কাঠি নিৰ্ধাৰণ হৈ থাকে। গতিকে এইটো প্ৰদৰ্শন কৰা কেনেকৈ জায়েজ হ'ব পাৰে? এইটো কোনো পধ্যে জায়েজ নহয়। এইকাৰণে ইছলামী শৰীয়তত জিনাৰ যি জিনা কৰা হয়, সেই জিনাৰ দৰ্জা বন্ধ কৰাৰ বাবে পৰপুৰুষৰ সন্মুখত চেহেৰা খোলা হাৰাম সাব্যস্ত কৰিছে। আমি যে জিনা কৰি থাকোঁ, এই জিনা বন্ধ হোৱাৰ বাবে পৰপুৰুষৰ সন্মুখত চেহেৰা খোলা হাৰাম সাব্যস্ত কৰিছে। কিয়নো চেহেৰা দেখা পালে, নিজৰ মহিলাসকলৰ সৌন্দৰ্য দেখা পালে পুৰুষসকলৰ জিনা কৰিবলৈ ইচ্ছা জাগে। সেইকাৰণে ইছলামে শৰীয়তে মহিলাসকলক তেওঁলোকৰ লজ্জাস্থান, তেওঁলোকৰ চেহেৰা মুবাৰক ঢাকি ৰাখিবলৈ ইজাজত দিছে। আল্লামা ইবনে কাছিৰ ৰহমাতুল্লাহ আলাইহি সূৰা নূৰৰ 31 নং আয়াত অংশৰ অধীনত লিখিছে, ৱালা ইউবদিনা জিনাতাহুন্না ইল্লা মা যাহাৰা মিনহা, যি সাধাৰণত প্ৰকাশমান তাৰ বাহিৰে তেওঁলোকৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰাৰ মানে হ'ল পৰপুৰুষৰ সন্মুখত সৌন্দৰ্যৰ কোনো কিছুৱে প্ৰকাশ নকৰিব। কিন্তু যিবোৰ লুকোৱা সম্ভৱ নহয় সেয়া বেলেগ কথা। তাফসীৰে ইবনে কাছিৰ। উপৰোক্ত বিস্তাৰিত আলোচনাত জানিব পাৰিলোঁ যে মহিলাসকলৰ পৰ্দাৰ যি হুকুম দিয়া হৈছে তাত চেহেৰাও অন্তৰ্ভুক্ত। কেৱল এয়াই নহয়, মূলত আচল হুকুম চেহেৰা ঢাকি ৰখাৰ ওপৰতে, কাৰণ চেহেৰাই সৌন্দৰ্যৰ মূল উদ্দেশ্য। তাৰ লগতে মহিলাসকলৰ উত্তম পোছাক পৰিহিত সাজপাৰ সঞ্জৰৰ অন্তৰ্ভুক্ত। আৰু চেহেৰা ও পোছাক আৰু বৰ্তমান সময়ত পৰ্দা ৰক্ষাৰ্থে প্ৰচাৰিত তিলা আৰু আহল বহল বৰখা বা এই জাতীয় কাপোৰৰ দ্বাৰা অৰ্জিত হৈ থাকে। এইকাৰণে মুছলিম নাৰীসকলৰ বাবে পৰ্দা ফৰজিয়াত আদায় কৰাৰ বাবে বৰখা বা এই জাতীয় শৰীৰ ঢাকি থকা এনেধৰণৰ পৰ্দাযুক্ত কাপোৰ পৰিধান কৰা বাধ্যতামূলক জৰুৰী হয়। এইকাৰণে পবিত্ৰ কোৰআনত প্ৰথমে মহিলাসকলৰ ঘৰত থকাৰ নিৰ্দেশ দিয়া হৈছে, প্ৰয়োজনত অবিহনে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিষেধ কৰিছে। কিন্তু যদি কোনো প্ৰয়োজনত বাহিৰলৈ ওলায় তেতিয়া বৰখা বা এই জাতীয় কাপোৰ দি নিজকে আবৃত কৰি ঢাকি ৰাখি বাহিৰলৈ ওলাব কোৱা হৈছে। কিন্তু তিনিটা অৱস্থাত এই নিৰ্দেশনাৰ পৰা পৃথক। যেনে 1 নম্বৰ, এনেকুৱা প্ৰয়োজনত যাতে চেহেৰা ঢাকিলে নিজৰ ক্ষতি নহয়, যেনে ভৰিৰ মাজত চলাৰ সময়ত। 2 নম্বৰ, এনেকুৱা প্ৰয়োজনত যাতে চেহেৰা ঢাকি থাকিলে বেলেগৰ ক্ষতি নহয়, যেনে সাক্ষা প্ৰদান কৰাৰ সময়ত। 3 নম্বৰ, কাম কৰা বা কৰ্মক্ষেত্ৰত ডিউটি পালন কৰাৰ সময়ত অনিচ্ছাত চেহেৰা খুলি গ'লে গুনাহ নহ'ব। লক্ষণীয় বিষয়টো হৈছে যে এই তিনিটা অৱস্থাৰ ক্ষেত্ৰত পুৰুষসকলৰ বাবে বিধান হ'ল তেওঁলোকে নিজৰ দৃষ্টি তলমুৱা ৰাখিব আৰু চকুক হিফাজত কৰি ৰাখিব লাগিব। মহিলাসকলৰ ফালে দৃষ্টি নিক্ষেপ নকৰিব। মহিলাসকলৰ ফালে দৃষ্টি নিক্ষেপ কৰা তাৰ বাবে হাৰাম হয়। চেহেৰা ঢাকি ৰখা বিধানটো যুৱতী নাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য, নতুবা বৃদ্ধ নাৰীসকলৰ বাবে চেহেৰা বা হাত খোলাৰ সুযোগ সম্বলিত অন্য আয়াতত বিদ্যমান আছে। উল্লেখিত আলোচনাৰ দ্বাৰা আশা কৰোঁ এই কথা স্পষ্ট হৈ গৈছে যে মহিলাসকলৰ বাবে পৰপুৰুষৰ সন্মুখত মুখ হাত খোলা ৰখা সাধাৰণভাৱে জায়েজ বোলা শৰীয়ত সন্মত নহয়। এইটো খোলা ৰাখিব নোৱাৰিব, বৰঞ্চ চেহেৰা ও হাত খোলাৰ সুযোগ নিৰ্দিষ্ট কিছু অৱস্থাৰ সৈতে নিৰ্ধাৰিত হৈছে। মুখখন বা হাত কিছু নিৰ্দিষ্ট প্ৰয়োজনতহে দেখুৱাব পাৰিব, তাৰ বাহিৰে দেখুৱাব নোৱাৰিব। সেইবোৰ বিশেষ অৱস্থাৰ অবিহনে বেগনা পৰপুৰুষৰ সন্মুখত হাত মুখ খোলা কোনো অৱস্থাতে জায়েজ নহয়। এইটো কেতিয়াও জায়েজ হ'বই নোৱাৰে। ব্যক্তি বা এলেকাৰ আমল পালনীয় নহয়, পালনীয় হ'ল আল্লাহ ও তাৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশনা। গতিকে যিসকলে
কোরআনত স্পষ্ট হোৱা নিৰ্দেশনাৰ অপব্যাখ্যা কৰিছে তেওঁলোকৰ বাবে হেদায়তৰ দোৱা কৰিছোঁ ইনশাআল্লাহ। এইবোৰ অপপ্ৰচাৰকাৰীসকলৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা প্ৰত্যেকজন মুছলমানৰ সাধ্য অনুযায়ী চেষ্টা কৰা উচিত। এক হ'ল দিন নামানা, আন এটা হ'ল দিনৰ বিধানটো অস্বীকাৰ কৰা। দুই বিষয়। দিন নামানাৰ গুনাহগাৰৰ পৰা দিনী বিষয়ক অস্বীকাৰ কৰা মাৰাত্মক গুনাহ। ক্ষেত্ৰ বিশেষ সেয়া কুফৰি পৰ্যন্ত পহুচাই দিয়ে। গতিকে এইবোৰ অপপ্ৰচাৰৰ ক্ষেত্ৰত মুছলমানসকলে সতৰ্ক হোৱা উচিত। আল্লাহ তাআলাই আমালোকক সকলোকে হক কথা ক'বলৈ, বুজিবলৈ আৰু মানিবলৈ সকলোকে তৌফিক দান কৰে যেন আমিন। আৰু মহিলাসকলে যাতে খাছ কৰি সকলোৱে পৰ্দা পৰিধান কৰি বাহিৰত চলা ফুৰা কৰে, পৰ পুৰুষৰ ওচৰত যাতে নিজৰ সৌন্দৰ্য দেখুৱাই নুফুৰে, কাৰণ পৰ পুৰুষৰ বাবে এইটো জায়েজ নহয়। নিজৰ স্বামীৰ বাবেহে নিজৰ সৌন্দৰ্য দেখুৱাটো জায়েজ হয়, তাত বাহিৰত কোনো পৰ পুৰুষক দেখুৱাব নোৱাৰিব। সেইকাৰণে জাহান্নামৰ পৰা, জুইৰ পৰা বাচিবলৈ হ'লে, জাহান্নামৰ আজাবৰ পৰা, ভীষণ আজাবৰ পৰা বাচিবলৈ হ'লে যাতে আমি দুনিয়াত থাকোঁতে পৰ্দা কৰি চলোঁ। যেনেকুৱাকৈ আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নীসকলে, স্ত্ৰীসকলে পৰ্দা কৰিছিল, তেনেকুৱাকৈ আমি পৰ্দা কৰিম ইনশাআল্লাহ। তো আমালোকৰ দনত জাহানতো কামিয়াবী হ'ব, দুনিয়াতো কামিয়াবী হ'ব পাৰিম, আখিৰাতত কামিয়াবী হ'ব পাৰিম। দুনিয়াত কামিয়াবী হ'ব পাৰিম, পৰ পুৰুষৰ পৰাই, জিনাহৰ পৰাই, অপৰাধৰ পৰাই আৰু ধৰ্ষণৰ পৰা আমি বাচিব পাৰিম, আৰু আখিৰাততো ইয়াৰ আমি ফলাফল লাভ কৰিব পাৰিম ইনশাআল্লাহ। আমি সকলোৱে যাতে এই কথাখিনিৰ ওপৰত আমল কৰি চলিব